हेलो एभ्रिवान কি খবৰ আপোনালোকৰ ভালে আছে নে বহুত দিনৰ পৰা ওলকচু দি মাছ এখাজ খাবলৈ মন গৈ আছিল আজি ভাবিলো দেৰি নকৰো খাই দিও আৰু মানুহজনক কৈ পঠালো বজাৰত যদি ওলকচু আছে লৈ আহিবা আৰু আনিলা ইফালে মই সিজাই কৰি হৈ গল মাছখিনিও ভাজি কৰি ললো আৰু তেলত এখিনি মছলা দি অলপমান ভাজি আছো আৰু এইখিনিও ভাজি আৰু এফালে এটা বস্তু বনাই আছো বলকচোন দেখাই আছো লাওয়াক কাটি লৈছো সৰিয়হ দি বনাম এটো কিবা এটা বহুত ভাল লাগে খাই মোৰ আৰু এফালে ৰেডি কৰি ললো সৰিয়হখিনি আৰু এয়া ওলকচুখিনি ভাজা হৈ গল পানী দিলোই আৰু এতিয়া মাছখিনি লাহেকে এৰি দিম কিবা এটা মানে মন গৈ থকা বস্তু এটা যেতিয়া বনাম নহয় এনেকুৱা লাগে আজি টিপটিৰে এখাজ খাম আৰু আপোনালোকে ভাল পায়নে কোনে কোনে ভাল পায় কমেন্ট এটা কৰিব দেই ভালে মই তেলত লাওয়াকখিনি দিলো দি অলপমান ভাজিলো মই একো মানে লাওয়াক বনালে তেলত একো নিদিও কাৰণ সৰিয়হখিনিৰ লগতে থাকেই সব আদা নহৰু জলকীয়া সব দিয়া হয় কাৰণে লাওয়াক যেতিয়া বনাম তেতিয়া মই তেলত একো নিদিও ফাইনালি মোৰ বনাই হৈ গল আৰু এতিয়া ডিশ ৰেডি দেখোতে কিবা এটা মছলা জুল মানে একদম খাম আৰু এটা বহুত মানে কিবা এটা ভাল লাগি থাকে মানুহে কয় যে তুমি কি কৰি ভাল পাও মই কিন্তু বহুত টেষ্টি বনাই খাই ভাল পাও ইফালে বেঙেনা দি মাছৰ মাথা এনেকৈ ভাজিছিলোঁ আৰু সৰিয়হ দি লাওয়াক মাছ ভাজি আৰু ইফালে মাছৰ আঞ্জা এতিয়া খাম আৰু গৰমে গৰম ভিডিঅ'টো চাই ভাল লাগিলে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই